আমি এইটোৱে সুধিবলৈ বিচাৰিছে যেতিয়া নেকি NDFB আকৌ দুখৰ বিষয় নিশ্চয় আকৌ ফেকশন হ'ল এই ফেকশন হোৱাৰ পাছত আমি পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট হিচাপে এটা বিৰাট বিপৰীয়া পৰ্যায়ত পৰিছিল তেতিয়া আমি এটা প্ৰেছ ৰিলিজ দি পেলাই আমাৰ ষ্টেণ্ডটো বহুত ক্লিয়াৰ কৰিছে যে সঁচাকৈ NDFB প্ৰগ্ৰেছিভ গোবিন্দ বসুমতাৰী গড NDFB প্ৰগ্ৰেছিভ ধীৰেন বড়ো গড যদিও দুটা হ'ল আৰু সঁচাকৈ কাগজে পেপাৰে প্ৰেছ মিডিয়াৰ দ্বাৰে এটা ফেকশন হৈছে বুলি আমি গম পাওঁ আৰু এইটো অকল নহয় আজিৰ দিনত হোম মিনিষ্টাৰে হোম মিনিষ্ট্ৰী ডিপাৰ্টমেণ্টে তাৰ কাউন্সিলটো একচেপ্ট কৰিলে এই হিচাপে আমি ভাবিছোঁ যে তেওঁ সঁচাকৈ আৰু ফেকশন হ'ল তথাপিও আমি পিপল জইণ্ট একশ্যন কমিটিৰ যিমান চেণ্ট্ৰেল কনভেনৰ ডিষ্ট্ৰিক্টবিলাক আমি এটা ৱেলকাম এটা ইনভাইটেশ্যন বা এটা নটিচ জনাইছিল যে আমি ডিভাইডেড হোৱা নাই আজিৰ দিনত যদি আমি গোবিন্দ ডাঙৰীয়াৰ লগত থাকে তেতিয়া ধীৰেন গডৰ NDFB ফেকশনটো আমাক বিয়া পাব এনেকৈ ধীৰেন গডৰ লগত যদি আমি থাকোঁ তেনেহ'লে গোবিন্দ গড আমাক বিয়া পাব এইটো ভাবি চিন্তি আমি এটা কাটাং ডিচিশ্যনটো দিলে যে উই আৰ নট ডিভাইডেড উই আৰ ষ্টিল ইউনাইটেড কিন্তু আমি দুটা NDFBৰ কাৰণে আমি কাম কৰোঁ কাৰণ পিপল জইণ্ট একশ্যন কমিটি এটাৰ কাৰণে আমাক গঠন কৰা হৈছে ইন অৰ্ডাৰ টু এক্সপেটাইট দ্য ইছ্যু অফ NDFB অৰ্থাৎ বড়ো ইছ্যুটো সেই হিচাপে আমি কেতিয়াও ডিভাইডেড হ'ব নোৱাৰে সেইটো মানে বাছাই আমি চিৰাঙত মিটিং কৰিছোঁ গোসাইগাঁৱত মিটিং কৰিছোঁ কোকৰাঝাৰত মিটিং কৰিছোঁ গোটেই পিপল জইণ্ট একশ্যন কমিটিৰ মানুহবিলাক জনাইছে যে আমি দুটা ফেকশনত আমি কথা পাতিম এই হিচাপে প্ৰথম পদক্ষেপ হিচাপে আমি ভূটানত গ'ল আৰু ধীৰেন ডাঙৰীয়া তাৰ মানুহসকলৰ লগত আমি কথা পাতিলোঁ যে হোৱাট ইজ দ্য পচিবিলিটি যে আপুনি আকৌ যদি একগোট হ'ব পাৰে আপুনি কি বিচাৰে তেতিয়া ধীৰেন ডাঙৰীয়াই সেইটো কৈছে সঁচাকৈ যদি আজিৰ দিনত আগত যেনেকুৱা ধীৰেন বড়োৱে প্ৰেচিডেণ্ট আছিল আৰু গোবিন্দ বসুমতাৰী জেনেৰেল ছেক্ৰেটাৰী আছিল সেইটো যদি আকৌ এই একে পদত আনে তেনেহ'লে আকৌ ইউনাইটেড হোৱাৰ সম্ভাৱনাটো আছে বুলি এই মেছেজটো আমি লৈ আহিছে যেতিয়া কাগজে পেপাৰে বা ছ'চিয়েল মিডিয়াই আমাক দেখিলে যে মই বৰ্জন মছাহাৰীয়ে ধীৰেন লগত মিটিং বহিছে তেতিয়াৰ পৰাই এটা এলাৰ্জি উঠিব আমি তাক এক্সপেক্টে কৰিছিল তেওঁৰ লগত কিয় যাব লাগে তেতিয়া আমি ক'লে এক্সপেল হৈছে যদিওতো এটা কাউন্সিল হ'ল আপুনি বাৰে কেনেকুৱা 2টা 3টা 4টা 5টা NDFB হ'ব পাৰে আমি সেইটো কথাই কৈছে তথাপিও আমি বাছাই আছিল যে কেতিয়াবা কিজানি ইউনাইটেড হ'ব আমি নাজানো আজি ৰাকেশ ডাঙৰীয়া যিটো যে পদক্ষেপ লৈছে আমাক চকচ জনাইছে এণ্টি অৰ্গানাইজেশ্যনেল এক্টিভিটিত ইনভলভ হৈছে বুলি এটা চকচ জনাইছে তেতিয়া মেটাৰটো কি হোৱাট ইজ দ্য মেটাৰ that we are being anti-social activities, we are being engaged in anti-social activities. এইটো আমি আজি ৰাকেশ বড়ো ডাঙৰীয়াৰ পৰা এটা ক্লাৰিফিকেশ্যন বিচাৰিছে সেইটোৰ কাৰণে আজি প্ৰেছ মিট লোৱা হৈছে বেড লক্ষণ কেতিয়াও হ'ব নোৱাৰে আমি সেইকাৰণে বাৰে আমি ৰাকেশ ডাঙৰীয়াক কৈছে যে আমি ফ্ৰেকশ্যন হ'ব নোৱাৰে আমি ডিভাইডেড হ'ব নোৱাৰে আৰু আজিৰ দিনত চাওক হাগ্ৰামা ডাঙৰীয়াই আগৰ দিনত যি হওক কিন্তু আজিৰ দিনত যে NDFB ইছ্যু লয় তেওঁ বাৰে কৈ আছে যে চুক্তিটো হ'ব লাগে এই হিচাপে আমি আজিৰ দিনত তাক যোগদান দিব লাগে গোটেই বড়ো জাতিবিলাক সংগঠনবিলাক আহি আপুনি যদি সঁচাকৈ এইটো চিন্তা কৰে আমি আপোনাৰ লগত আছে বুলি এইটোৱে যোগদান দিব লাগে আমি এইটোৱে বিচাৰি আৰু বেলেগ ইয়াত চিন্তাধাৰা কি আছে দৰকাৰেই নাই আমি এইটো ভাবোঁ এটা সময়ত বড়ো ৰাজ্য গঠন কৰিবৰ কাৰণে দলে বলে যোগদান দিলে সংগঠন হওক বা ইণ্ডিভিজুৱেল হওক কিন্তু এটা পৰ্যায় যোৱাৰ পিছত তেনেকুৱা ভাঙনমুখী হৈ যায় কিয় এই ইতিহাসটো কিয় এৰি নাযায় বড়ো সমাজত কেতিয়াবা সেইটো কাৰণে কয় दैमालुर साप লাগিছে বুলি আমি নাজানো why our people are being so tempted to split into different fractions. It is always a very bad sign and I would like to appeal বড়ো ৰাইজৰ ৰাজাবিলাক মই আপিল কৰিব বিচাৰিছে আজিৰ দিনত আমি ডিভাইডেড হ'ব নালাগে আমি এতিয়াও ৰাকেশ ডাঙৰীয়াক এইটোৱে আমি খবৰ দিবলৈ বিচাৰে যে আমি আজিও একশ্যন কমিটি এটাই আছে যে যি নটিচ ছাৰ্ভ কৰিছে সেইটো উঠাই ল'বা আমি আকৌ এটা দিন লৈ পেলাই তাৰিখ লৈ পেলাই যদি মিটিং বহে আমি পিপল জইণ্ট একশ্যন কমিটিটো এটা হৈ পেলাই আজিৰ দিনত আমি বড়ো জাতিৰ কাৰণে কাম কৰি পাব বুলি আমি এটা মেছেজ জনাব বিচাৰিছোঁ।
ৰাকেশ প্ৰগ্ৰেছিভ বড়োৰ ফেকশ্যনত ইয়াৰ যোগেদি আমি এইটো ক'ব বিচাৰোঁ আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আৰু জনাব বিচাৰোঁ যে পিপলছ একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টক NDP প্ৰগ্ৰেছিভ ধীৰেন বড়োৰ নেতৃত্বতে যোৱা 2011 চনত গঠন কৰি দিয়া হৈছিলে। একমাত্ৰ উদ্দেশ্য সেইটোৱে যে NDPৰ আলোচনাটো বা NDPৰ সমস্যাটো প্ৰেছাৰাইজ গ্ৰুপ হিচাপে আমাক পিপল জইণ্ট একশ্যন কমিটি নামাকৰণেৰে গঠন কৰি দিয়া হৈছিল। যে আমি অতি দুখৰ বিষয় বা আনফৰ্চুনেট বুলি ক'ব লাগিব যে যোৱা আগষ্ট মাহৰ 21 তাৰিখে যেতিয়া NDP প্ৰগ্ৰেছিভেৰে ধীৰেন বড়ো আৰু লগতে ফিলৰ দুইজন ব্যক্তিক NDP প্ৰগ্ৰেছিভ সংগঠনৰ পৰা বহিষ্কাৰ কৰা হ'ল বুলি আমি গম পোৱাৰ পাছত আমি ৰাকেশ বড়ো ডাঙৰীয়াক বহুতবাৰ অনুৰোধ কৰিছিলোঁ যিহেতু আমাৰ গাৰ্জেন অৰ্গেনাইজেশ্যনে যে দুজন মানুহক বহিষ্কাৰ কৰা হ'ল আৰু তাৰে ভিতৰত যোৱা 25 তাৰিখে আৰু তেওঁলোকে ধীৰেন বড়োৰ নেতৃত্বত এখন কাউন্সিল গঠন কৰা হ'ল। তাকে লৈ আমাৰ গাৰ্জেন বডিয়ে বা গাৰ্জেন সংগঠনে যদি দুভাগ হৈ যায় আমি কোনফালে কাম কৰিম তাকে লৈ আমি ধীৰেন বড়ো ছাৰকো আমি কথাবোৰ স্পষ্ট জানিবৰ কাৰণে আমি লগ কৰিছিলোঁ। গোবিন্দ বসুমতাৰী ছাৰকো আমি লগ কৰিছিলোঁ। আকৌ তাকে লৈ যে আজি ৰাকেশ বড়ো ডাঙৰীয়া আমাৰ চিফ কনভেনৰ পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ তেওঁ কাৰ ষড়যন্ত্ৰত কৰি যে আজি আমাৰ সেই পিপল জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টকো যে দুভাগ কৰাৰ এটা ষড়যন্ত্ৰ কৰা বুলি আমি এতিয়া ক'ব বিচাৰিছোঁ। আমি অনুৰোধ জনাব বিচাৰিছোঁ যে আমি ভাগ হৈ কেতিয়াও আমাৰ সমস্যা সমাধান কৰিব নোৱাৰিম, বৰঞ্চ আমি দুৰ্বল হৈ যাম, আমাৰ শক্তিটো নাথাকিব। সেয়া আজিৰ সেই প্ৰেছ মিডিয়াৰ যোগেদি আমি আহ্বান কৰিম যে যি 5জন ব্যক্তিক সদস্যক যে তেওঁ চকুজ জনাইছে যোৱা 13 তাৰিখে এইটো তেওঁ উঠাই লওক, অন্যথা যদি উঠাই নলয় আমি তেওঁকো 24 ঘণ্টা সময় দিম যে আপুনি উঠাই নলয় তেতিয়া আপুনি মেজৰিটি শ্ব' কৰক আপোনাৰ লগত কিমানজন চেণ্ট্ৰেল কনভেনৰ আছে আৰু লগতে কিমানখন ডিষ্ট্ৰিক্ট ছাপৰ্টত আছে তেওঁৰ লগত, অন্যথা আমি নতুন বডিৰ কাৰণে চিন্তা কৰিবলৈ বাধ্য হ'ম।